Hello, namaskar and welcome to my YouTube channel. আৰু আজি মই আছো এয়া ভাঙাঘৰত এয়া মই এখন হোটেলৰ সন্মুখত আছো। এখন হল জুহাল বুলি কয়, জুহাল হোটেল। আৰু এইটোৰ এক্সাক্ট লোকেশনটো হল ভাঙাঘৰ নেমকেয়াৰ হস্পিটালৰ ওচৰত হয়। নেমকেয়াৰ হস্পিটালত সেইখন আপোনালোকে দেখিছে, নেমকেয়াৰ হস্পিটাল। ভাঙাঘৰৰ ৰাস্তাটোদি সোমাই আহিব পাৰি, নেমকেয়াৰৰ ফ্ৰণ্টৰ ৰাস্তাটোদি। আৰু এইটো সাইডেদিও আহিব পাৰি, ভাঙাঘৰৰ ব্ৰিজৰ সাইড ওলাব, ব্ৰিজৰ তলত ওলাব। গতিকে সেইখনত কি পায়, কেনেকুৱা আইটেম হয়, আমি ভিতৰলৈকে যাই পেলাই চাওঁ আৰু অলপ খায়ো লওঁ। গতিকে আহকচোন চাওঁ ভিতৰলৈকে। সোমাই এইটো এণ্ট্ৰেঞ্চটো পাইছোঁ, এইখনেই হ'ল জুহাল। আৰু ইয়াতে গোটেই আইটেমবোৰৰ মেনুখন আছে। নিৰামিষ ভাত 60 টকা, মাছ ভাত 100 টকা, ব্ৰইলাৰ ভাত 120 টকা, খাহীৰ মাংস 170 টকা, হাঁহৰ মাংস 170 টকা, কণীৰ দমেৰে 80 টকা আৰু মোৱা মাছেৰে 100 টকা। গতিকে এইখনেই হ'ল মেনু, ইয়াতেও আছে হা। গতিকে ভিতৰলৈকে সোমাই যাওঁ। মই এতিয়া আছোঁ এই জুহাল হোটেলখনৰে কৰ্মচাৰী এজনৰ লগত। আচ্ছা, আপোনালোকৰ এইখন কেতিয়া ষ্টাৰ্ট কৰা হৈছিল? এতিয়া আপোনাৰ 8 মাহ হৈছে বৰ্তমান। 8 মাহ হৈছে। 8 মাহ হৈছে। আচ্ছা, ইয়াত কি পোৱা যায় আইটেম? এতিয়া ইয়াত পায় এনে খাচীৰ মাংস, তাৰপিছত হাঁহৰ মাংস, তাৰপিছত আপোনাৰ সৰু মোৱা মাছ, তাৰপিছত ভাঙন মাছ, তাৰপিছত আৰি মাছ পায়, মোৱা মাছ, কি বুলি কয় ৰৌ মাছ পায়। বেছিকৈ কোনটো হেৰি হয় আইটেম, স্পেচিয়েল কোনটো হয় ইয়াৰে? স্পেচিয়েলটো মটন হয় আপোনাৰ, আৰু চিকেনটোও হয় আমাৰ ভাল পায়। চিকেনটো বহুতে খাই লয়। মাছটো আপোনাৰ ভাঙন মাছটোৱে বেছি। ভাঙন মাছটোৱে বেছি লোকেল। আৰু টাইমিংটো কি দিব? টাইমিংটো আপোনাৰ 11:30 পৰা ৰাতি 8:30লৈ। 8:30লৈকে। 8:30লৈকে ভাত গোটেই পোৱা যাব ইয়াতে। আৰু ইয়াৰে এক্সেক্ট লোকেশ্যনটো কৈ দিবচোন। লোকেশ্যনটো আপোনাৰ হ'ল নেমকেয়াৰৰ পৰা যদি আহে, আপোনাৰ নেমকেয়াৰৰ ফ্ৰণ্টৰ লেফ্ট চাইডে এটা ৰাস্তা আছে, সেইটো তলেদি নুমি আহিলে আপোনাৰ চিধা আহি গ'লে হ'ল। তলে ৰাইট চাইড গ'লে চিধা আহি গ'লে হ'ল। আৰু এই চাইডে ভাঙাগড় ব্ৰিজৰ পিনেও আহিব পাৰে, চিলাৰা পথ বুলি আছে, চিলাৰা নগৰ শান্তি পথ, সিপিনে সোমাই আহিব পাৰে। চিলাৰাই নগৰ, শান্তি পথ। আচ্ছা, আজি কি পাম এতিয়া? এতিয়া বৰ্তমান আইটেমটো বহুত দেৰি হৈ গ'ল। হয়, আজি দেৰি হৈ গ'ল। আপোনাৰ অনলি এতিয়া মাছ পাব, আৰি মাছ আছে, ভাঙন মাছ আছে, আৰু আপোনাৰ চন্দা মাছ আছে, মোৱা মাছ আছে। সেইখিনি এতিয়া বাৰু। ঠিক আছে, ধন্যবাদ আপোনাক। আজি তেতিয়াহ'লে অকল মাছেদিয়ে হ'ব। এয়া মোৰ থালিখন আহি গ'ল। এইখন ভেজ থালিখনত আছে, এয়া ভাত আছে, নেমু দিছে, পিঁয়াজ দিছে, লগত এয়া আছে চালাড, আৰু এইটো বেঙেনা তিতা, আৰু এইটো খাৰ হয়, আৰু এইটো বিলাহীৰ টক, আলু ভাজি, আৰু এইটো মিক্স চব্জি এটা আছে। আকৌ ইপিনে এটা আছে পদিনা, ধনিয়া আৰু আমটেঙাৰ চাটনি, লগত এয়া দালি আছে। এইটো মচুৰ দালি, এইটো মুগৰ দালি, বুটৰ দালি, এইটো বুটৰ দালি আছে। এইখন হ'ল নিৰামিষ থালি। এই নিৰামিষ থালিখনৰ দাম হ'ল 60 ৰুপিজ। আকৌ মই লৈছোঁ ইয়াতে মাছ লৈছোঁ, এইটো ভাঙন মাছ। ভাঙন মাছ আৰু ভাত ল'লে 100 ৰুপিজ নেকি, আৰু এক্সট্ৰাকৈ ভাঙন মাছ ল'লে 40 ৰুপিজ। আৰু এয়া মোৱা মাছ ভাজি। আকৌ এয়া আছে চিকেন হাফ লৈছোঁ মই, এইটো হাফ হয়, হাফত 60 ৰুপিজ লয়। আৰু এইপিনে আছে আৰি মাছ 90কৈ হয় ইয়াতে। আকৌ আজি যিহেতু বেলেগ মাংস শেষ হৈ গৈছে, মোৰ আহোঁতেও দেৰি হৈছে, হাঁহৰ মাংস আৰু ছাগলী মাংসও পোৱা যায় ইয়াতে। গতিকে আজি মাছ ভাতেদিয়ে খাম, লগত মাংস লৈছোঁ চিকেনৰ। গতিকে কৃষ্ণক চিন্তি মই এতিয়া খানাটো আৰম্ভ কৰোঁ। এতিয়া খানাটো মই ষ্টাৰ্ট কৰি দিছোঁ। প্ৰথমতে দালি দিয়ে কৰিছোঁ, এইটো বুটৰ দালি। এইটো মুগৰ দালি, এইটো চালাড দিছোঁ,
এইটো বেঙেনা এইটো মাছৰ তিতাৰ লগত আছিল ন পেটুৰ লগত এইটো মাছৰ পেটুৰ লগত বেঙেনা এই মাছৰ পেটুটো খাই বঢ়িয়া লাগে এইটো কচু কচু কি এইটো খাৰ এইটো খাৰ হয় অমিতা খাৰ এইটো বিলাহী টক সৰু আলু ভাজি এইটো চাটনি আছে এটা পুদিনা আছে আৰু এইটো ভাজি এইটো মোৱা মাছৰ জোল এইটো বিলাহী দি বনাইছে চৰি মোৱা মাছটোৱে কোৱা গৈছে ভাঙন মাছ এইটো মাছ পিচ এইটো মোৱা মাছ ভাজি মোৱা মাছ পিঁয়াজ দি ভাজা গৈছে আৰু এইটো আৰি মাছ হয় আৰি মাছৰ পিচটো আৰি মাছটো বঢ়িয়া লাগে খাই কাঁইট নাথাকে এইটো জলকীয়া পিঁয়াজেদি ভাজি দিছে মোৱা মাছ চাৰিখনে ভৰ্তি হৈ গৈছে আৰু এইপিনে লৈছিলোঁ চিকেন ইয়াতে মটন আৰু ডাকো পাব আমি অহাত অলপ দেৰি হ'ল মোৰ গতিকে আজি মটন আৰু ডাক শেষ হৈ গৈছে নালাগে হাতটা লগাই দিবি আৰু আৰি মাছ বহুত দিনৰ মূৰত খালোঁ আৰি মাছ
লাইট নাথাকা মাছ খাই মই বিৰাট ভাল পাওঁ। চিকেনৰ জোলটো চাব, না হৈ আছে। খাই লওঁ, খাই লৈ আপোনালোকক পুনৰ লগ পাই আছোঁ। খোৱা হৈ গ'ল, বহুদিনৰ মূৰত আজি মাছ ভাতেদি খালোঁ, ভাল লাগিল। আৰি মাছো খালোঁ, ভাঙন মাছো খালোঁ, মোৱা মাছো খালোঁ। যিহেতু মোৰ অহাত অলপ দেৰি হৈছে, গতিকে ছাগলী আৰু হাঁহৰ মাংস শেষ হৈ গৈছে, গতিকে আজি মই মাছেদিয়ে খালোঁ। আপোনালোকেও আহিব পাৰে, এইটো ভাঙাঘৰৰ ৰাস্তাটোতে আছে। নেমকিয়াৰৰ ফ্ৰণ্টৰ ৰাস্তাটোৱেদি আহিলেও পাৰিব বা ভাঙাঘৰৰ ব্ৰিজেদি আহিলেও পাব। শান্তিপথ বুলি কয়। গতিকে ভাল লাগিল, আৰু বিশেষকৈ ভাল লাগি ইয়াৰে কৰ্মচাৰীবিলাকৰ হোটেলখনৰ বিহেভিয়াৰটো বিৰাট ভাল পাইছোঁ। গতিকে আপোনালোকেও আহিব পাৰে, ইয়াতে মাছে ভাতে খাব পাৰে, মাংস খালেও খাব পাৰে ধুনীয়াকৈ, আৰু প্ৰাইচটো ভালেখিনি কমেই দাম। গতিকে আপোনালোকে আহিব পাৰে, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ।